नमस्कार बंधुसकल पुनर्बार स्वागतम जानाइছো आन एटी नतुन भिडिओले। आज आपनालोকক देखुवाम आपुनार पान कार्ड आछे नेকি। जदि आछे तेतियाहले এই ভিডিওটো সম্পূৰ্ণ আপোনাৰ বাবে। আপোনাৰ পান কাৰ্ডটো ভেৰিফাই হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব। যদি আপোনাৰ পান কাৰ্ডটো ভেৰিফাই হোৱা নাই তেতিয়াহলে আপোনাৰ পান কাৰ্ডটো হৈ পৰিব পাৰে অচল। গতিকে আপোনাৰ পান কাৰ্ডটো ভেৰিফাই হৈছে নে নাই কেনেকৈ চেক কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক দেখুৱাই যাম। আপুনি ভিডিওটো স্কিপ নকৰি শেষলৈ চাই থাকিব। और बंधुসকলে আৰু এটা ৰিকুৱেষ্ট, এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এনেধৰণৰ হেল্পফুল তথা প্ৰয়োজনীয় ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব। বন্ধুসকল প্ৰথমতে আপোনাৰ মোবাইল তথা ল্যাপটপৰ যিকোনো ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰাৰ পিছত আপুনি সাৰ্চ কৰিব লাগিব ইনকাম টেক্স। সাৰ্চ কৰাৰ পিছত তলফালে চাব হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট। আপুনি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আৰু এটা ইণ্টাৰফেচ খোল খাব। আপুনি চাব ইয়াত বিভিন্ন ধৰণৰ অপচন দিয়া আছে। আপুনি ইয়াৰ পৰা আপুনি স্ক্ৰল ডাউন কৰি যাব। স্ক্ৰল ডাউন কৰি যাব ইয়াত চাব আপুনি ভেৰিফাই ইউৰ পান ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। এতিয়া চাব আপোনাৰ সন্মুখত আৰু এটা ইণ্টাৰফেচ খোল খাইছে। আপুনি ইয়াত চাব কিছুমান ডিটেইলছ ভৰাব লাগে। ইয়াত ডিটেইলছকেইটা ভৰাব লাগিব। আপুনি চাব ইয়াত লিখা আছে ভেৰিফাই ইউৰ পান, অৰ্থাৎ আপুনি পান কাৰ্ডটো ভেৰিফাই হৈছে নে নাই চেক কৰিবলৈ হ'লে আপোনাৰ ডিটেইলছখিনি ইয়াত সম্পূৰ্ণভাৱে ভৰাব লাগিব। ইয়াত আপোনাৰ পান কাৰ্ড নম্বৰটো ইয়াত বহাই দিব। দিয়াৰ পিছত আপোনাৰ পান কাৰ্ডত থকা নামটো ইয়াত বহাই দিব। মই মোৰ নামটো বহাই আছোঁ, আপোনালোকৰ নামটো ইয়াত সঠিকভাৱে বহাই দিব। এতিয়া আপুনি ডেট অফ বাৰ্থটো বহাই দিব। পান কাৰ্ডত থকা ডেট অফ বাৰ্থটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত আপুনি আপোনাৰ পান কাৰ্ডত ৰেজিষ্টাৰ থকা মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। মই মোৰ পান কাৰ্ডৰ ৰেজিষ্টাৰ থকা নম্বৰটো মই বহাই দিছোঁ, আপোনালোকে বহাই ল'ব। এতিয়া আপুনি গোটেইখিনি ডিটেইলছ বহোৱাৰ পিছত আপুনি কণ্টিনিউত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো আপুনি SMS হিচাপে যাব। আপুনি মোবাইলৰ পৰা OTPটো লৈ ইয়াত এণ্টাৰ কৰি দিয়ক। তলফালে চাব আপুনি বেলেটত ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ চাব আপোনাৰ পান কাৰ্ডটো ভেৰিফাই হৈছে নে নাই আপুনি চাব পাৰিব। তো বন্ধুসকল মোৰ পান কাৰ্ডটো অলৰেডি ভেৰিফাই হৈ গৈছে। পান ইজ এক্টিভ এণ্ড ডিটেইলছ আৰ এজ পাৰ পান। মোৰ পান কাৰ্ডটো অলৰেডি এক্টিভ হৈছে বা ভেৰিফিকেশ্যন হৈ গৈছে, আপোনালোকে চাইছে। গতিকে আপুনিও এনেকৈ আপোনাৰ নিজৰ পান কাৰ্ডটো ভেৰিফাই হৈছে নে নাই আপুনি মোবাইলতে বা লেপটপতে নিজেই ঘৰতে বহি আপুনি চেক কৰিব পাৰিব। তো বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব।